এখন গাঁও আছে য'ত মাটি কেৱল মাটি নহয়, ইতেই যি ঘাম ই হৈছে বলিদান। কুকুৰাৰ ডাকতকৈও আগতেই য'ত খেতিয়কে সাৰ পায়, শ্ৰমে তেওঁলোকৰ পিঠিবোৰ বেকা কৰি পেলালে, হাতৰ তলুৱা ফাটি গ'ল। তথাপিও চকুবোৰে আশা কঢ়িয়াই লৈ ফুৰে ঠিক ধুমুহাত দ্বীপৰ দৰে। মা যিয়ে খালী পেটেৰে ৰন্ধা বঢ়া কৰিছিল হাঁহিৰ আঁৰত নিজৰ ভোক লুকুৱাই ৰাখি, যাতে তাইৰ সন্তানে পেট ভৰাই খাব পাৰে। আৰু তেওঁ অনাহাৰে ভোকৰ বিষ গিলে যেন ইও কোনো আহাৰহে। নিম গছজোপা এতিয়াও মনত আছে। কণমানিহঁতৰ হাঁহি ককাৰ কাহিনী, আইতাৰ উমলা গীতবোৰ যি আমাৰ সপোনত সৰগ ৰচিছিল। আজি হয়তো বহু দূৰৈত আছো, কাছৰ খিৰিকী আৰু শিলৰ বেৰৰ মাজত, কিন্তু চকু মুদিলেই পথাৰত বাঁহীৰ শব্দ শুনো, শস্য চপোৱাৰ ধূলি দেখা পাওঁ, ত্যাগবোৰ অনুভৱ কৰোঁ, যিয়ে মোৰ প্ৰতিটো উশাহ গঢ়ি তুলিছিল। গাঁওখনৰ স্মৃতিবোৰ মৰহি নাযায়, মোৰ ভিতৰত উশাহ লয় সদায়।